1 2 3 4 5 এই আমাৰ মান্দাকাটাৰ শেষৰ পাৰ্টিৰ মানে এক নতুন উদ্ভৱ জন্ম হৈছেহি এওঁলোকে মানে যেটা যেটি লাগিছে শিখৰ বৰ্তমান এৰিছে 20 টকা হোৱাৰ কাৰণে এৰিছে সেই গতিকে মানে আমি আৰু নতুন পদক্ষেপ লৈছোঁ কি মানে পুছা পোৱাৰ কাৰণে সেয়াক মানে আমি অলপ উৎসাহিত কৰিছোঁ যাতে অলপ ভাল হয় আগত পৰ সেয়া ক'বলগীয়া যথেষ্ট পৰিমাণে ভাল হৈছে আগত পৰ ঠিকে আছে এও দেখাক এও আমাৰ শহীদ এফালে দুইহার কৈ দি মই এতিয়া শিখৰ এৰিছো মানে শিখৰ 20 টকা হৈছে তো আৰু এফালে শিখৰ খাই বুকদানে মাৰিব নোৱাৰি কিন্তু মই শিখৰ এৰি পেলাইছো কেমেৰা ফালে মুখখান ফালে এফালে ক ধুনীয়া ক মাৰ 2 3 4 5 6 এও কিহৰ কাৰণে জেদ লাগি আছে শহীদ ভাই এওঁতো শিখৰ নাখায় এও মানে জেদ লাগিছে কি শিখৰ খোৱাত পৰ মানে শিখৰ নোখোৱাই মানে বেছিকৈ পাৰে সেইটোৰ কাৰণে এও মানে জেদা যদি লাগিছে আমাৰ ইয়াৰে যুৱক হয় এজন এও শিখৰ নাখায় এও মানে এটাই কথা ইয়াৰ হৈছে কি আমাৰ শহীদ ভাই জেদ লাগিছে কি শিখৰ খাই ইমান মাৰিব পাৰে শিখৰ নোখোৱাকৈ ইয়াত পৰ বেছি মাৰিব পাৰে সেইটোৱে জেদা যদি লাগি আছে কেইবাৰ হ'ল মইতো মালুম নাই এও 21 মাৰিলে তেওঁ 20 মাৰিলে প্ৰমাণ হ'ল এইটোৱে যে মানে শিখৰ খাই তাৰমানে ভাগৰ লাগিছে শিখৰ খাই ভাগৰ লাগে শিখৰ নোখোৱা জনে ধুনীয়াকৈ মাৰি আছে এইকাৰণে মই এইবাৰ ভাবিছোঁ মই এইবাৰ শিখৰটো নাখাওঁ একেবাৰে নাখাওঁ মই শিখৰটো মই তাৰমানে বুকদান মই এইবাৰ 30 বাৰ মাৰিম বুলি মই আশা কৰিলোঁ মই কালিৰ পৰা 30 বাৰ বুকদান মাৰিম নিজেই মাৰিম মই ঠিক আছে ধন্যবাদ